আৰু বহুত দিনৰ পৰত আজি এনেকৈ ৰাতিপুৱাই সম্পূৰ্ণ আমি আৰু সহায় দি ৰিহা পৰিচকটো হৈ ফালাঘাট এইপিনেৰে আহি আৰু এখন ফাৰ্মখন পালোঁ। এইখন 1 নম্বৰ নে 2 নম্বৰ ফাৰ্ম নাজানো, কিন্তু সেইপিনে এখন আছে যিটো মানে পানটান স্কুলটোৰ দক্ষিণ চাইডে, আৰু এইখন এখন এনেকুৱা ধৰে যদি গছপুলিবিলাক ৰোধ কৰিব পৰা যায়, সংৰক্ষণ কৰিব পৰা যায়, মানে ধুনীয়া লাগিলে হয়। আৰু ইয়াতে আপোনালোকক অলপ জুম কৰি দেখাই আছোঁ মই, চাওক এইবিলাক মানে গছপুলি ধুনীয়াকৈ পোনে ৰোপণ কৰিছে আৰু পুলি হয় এইবিলাক, আৰু এইবিলাক ডাঙৰ হ'লে এনেকুৱা দৰে ধুনীয়াকৈ চাৰিওপিনে ৰুই দিব। আৰু পৰিৱেশ সংৰক্ষণ কৰা এতিয়া খুবেই আৱশ্যক হৈ পৰিছে আমাৰ পৃথিৱীখনত। এনেকৈ চাৰিওফালে গ্ৰীণ হৈ থাকিলেহে আমি প্ৰদূষণৰ পৰা আৰু বেমাৰ আজাৰৰ পৰা সংৰক্ষণ হ'ব পাৰিম। আৰু যদি এনেকৈ গছপুলি ৰোপণ নকৰোঁ তেনেহ'লে আমি অতি সোনকালে মৃত্যুক সাৱটি ল'ব লাগিব প্ৰদূষণৰ অভাৱত। কি ক'ম আৰু, ইমান ধুনীয়া এটা সেউজীয়া গ্ৰীণ পৰিৱেশ, কিবা এটা ভাল লাগে। আৰু মাজেদি ৰাস্তাটো গৈছে, এইখন এখন আৰু এইখন একেটাই বিভাগ। আৰু এইটো ঘৰটো কি ধুনীয়াকৈ তো চাই লওক, এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আজি জগিং কৰি আছোঁ মই। চাওক কি ধুনীয়া। আৰু এইটো ৰাস্তাটোৰে ফালাঘাটত যায়। এইখন বেনাৰখন 2022-23 মানে এইটো চেণ্ট গেবেল পাৰিছে ৰাস্তাটো, ফালাঘাটত যাব পাৰে এইটো ৰাস্তাৰে। আৰু এনেকৈ সেইখন ভালদৰে পঢ়ি লওক। এনেকৈ ধুনীয়া পৰিৱেশৰ মাজেৰে আজি জগিং কৰি আছোঁ অকলে। Yeah. Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up. Here I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, I'm alone. It's so cold outside, I'm ভাই আমাৰ গাঁৱত ইটা ফেক্টৰী আছে, গমেই পোৱা নাছিলোঁ আৰু প্ৰথমবাৰ গম পালোঁ, আৰু অহাই নাছিলোঁ নহয় এইটো চাইডে। আৰু এইকেইখন যাক ইটা লাগে তাঁতৰ ঘৰত মানে পেলোৱা গাড়ী, আৰু তো ভালে হৈছে দিয়ক ইটা ফেক্টৰী। আৰু গাইছ আহি পালোঁ পানটান পৰগনাৰ মন্দিৰটো, আৰু মন্দিৰটোৰ নামত ৱাটাৰ ছাপ্লাইৰ কাম তুৰন্তে তীব্ৰ বেগত কাম চলি আছে। আৰু অতি সোনকালে গাঁৱৰ মানুহে ৱাটাৰ ছাপ্লাই মানে পানী পাব আৰু ঘৰে ঘৰে এনেকৈ পাইপ পুতি আছে চাইডে। আৰু এইখন হ'ল আমাৰ গাঁৱৰ গাঁওবুঢ়াৰ গাড়ী, ক'ৰবাত যাব চাগে, সেইটো কাৰণে ৰাতিপুৱানে পানটান পৰগনাৰ মন্দিৰ থকা পাহাৰখনৰ টিলাটো, আৰু এইটো সূৰ্য দেৱতা ওলাইছে লাহে লাহে। তো এটা ধুনীয়া গানৰ সৈতে আপোনালোকে আমাৰ গাঁৱৰ মজা লওক, মজা। কি ঘৰ পালোৱে, আৰু ঘৰৰ ওচৰতে বহাগৰ 17 তাৰিখে বিয়াৰ কৰি এইবিলাক মিলাই থৈ দিছে। আৰু এই মানে আঘাৰে থকা ঘৰ গৃহস্থী ঘৰৰে বিয়াখন, আৰু এইটো টাৰ্ণিংটো পাৰ হৈ এটা টাৰ্ণিং পায় হৈয়ে মোৰ ঘৰ পায়। আৰু এই আগত এখন লাওৰ বাগান আছে আমাৰ ওচৰতে, কিন্তু মাটিত লগা লাও কিন্তু লাগিছে নে ক'ব নোৱাৰোঁ, বৰষুণবোৰ অলপ ঘাঁহ বন উঠাই দেখা নোপোৱা হৈছে।
আৰু লেফ্ট চাইডে ঘৰ মানুহ আছিলে মানুহৰ মানে নদী পাৰটো খহি যায় মানুহৰ এতিয়া যাতে বিপদ নহয় সেইটো কাৰণে ইয়াৰ পৰা উঠি গৈ বেলেগত গৈছে আৰু এইটো টাৰ্ণিংটো পাৰ হৈ উঠিয়ে আমাৰ ঘৰ আৰু কেনেকুৱা পালে মোৰ এইটো ভিডিঅ' আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট চেনেলৰ লিংক আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব তো এইখিনিকৈ আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰোঁ কিলদানটা কাজতে এনজয় অসম বাই খেলো আমি